টিম ইণ্ডিয়াৰ বিজয়ৰত শ্ৰীলংকাত আৰম্ভ হৈ গ'ল। ফাৰ্ষ্ট টেষ্ট ইণ্ডিয়াই জিকিল, 5th ডে আছিল আৰু হিউজ মাৰ্জিনত জিকা বুলি ক'ব লাগিব। 165 ৰানৰ ব্যৱধানত টিম ইণ্ডিয়াই এই মেটচখন জিকি ল'লে আৰু শ্ৰীলংকাই ফাইট বেক কৰিছিল যদিও শ্ৰীলংকাৰ ইমান কোৱালিটি নাই ইণ্ডিয়াৰ লগত খেলি, মানে ইণ্ডিয়ান এই লাইন আপটোৰ লগত কপ আপ কৰিব নোৱাৰিলে হয়। আমি কিছুমান ভাল আমাৰ শ্ৰীলংকান প্লেয়াৰে মানে ভাল পাৰফৰ্মেঞ্চ দিছে, যেনেকৈ সোনাল দিনুচা 100 মাৰিছে ফাৰ্ষ্ট ইনিংছত, ছেকেণ্ড ইনিংছত 84 ৰানছ বনাইছে। গতিকে কথা পাতিম, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে আছাম প্ৰিমিয়াৰ লীগৰ ওপৰত ভিডিঅ' বনাইছোঁ, পইণ্টছ টেবুল বা লাইভ ষ্ট্ৰীম, গতিকে সেইবিলাক ভিডিঅ' আপোনালোকে যাতে চাই। এতিয়া কথা হ'ল আজি আছিল ডে 5 আৰু ডে 5ত শ্ৰীলংকাক লগা আছিল 288 ৰান। 288 ৰান আজি লাগে, মানে 372 টাৰ্গেট আছিল আৰু 288 ৰান লগা আছিল আজি 5th ডেৰ দিনা। আৰু ইণ্ডিয়াক লগা আছিল 6 টাৰ্গেট আৰু শ্ৰীলংকা 4 টাৰ্গেট অলৰেডি হেৰাইছিল। কিন্তু এতিয়া প্লাছ পইণ্ট যদি মই কথা কওঁ, ইণ্ডিয়াৰ মেইন হিৰ' হ'ল মানৱ চুথাৰ। আৰু মানৱ চুথাৰে কিয়? কাৰণ মানৱ চুথাৰে ছেকেণ্ড ইনিংছত, শ্ৰীলংকাৰ ছেকেণ্ড ইনিংছ, কিন্তু মেচখনৰ 4th ইনিংছত 6টা উইকেট লয়। তো 6টা উইকেট লয় আৰু ফাৰ্ষ্ট ইনিংছত 4টা উইকেট লয়। মানে শ্ৰীলংকাৰ ফাৰ্ষ্ট ইনিংছত 4টা উইকেট আৰু শ্ৰীলংকাৰ ছেকেণ্ড ইনিংছত 6টা উইকেট, মানে 10 উইকেট লয়। এখন টেষ্ট মেচত 10টা উইকেট লোৱা সহজ কথা নহয়। ব্ৰিলিয়াণ্ট পাৰফৰ্মেঞ্চ বাই মানৱ চুথাৰ। আমি এটা এনেকুৱা স্পিনাৰ পালোঁ মানে ফৰ আপকামিং ইয়াৰ্ছ। তো মানৱ চুথাৰ হেডছ অফ। তাৰ লগতে মই যদি কম, প্ৰসিদ্ধ কৃষ্ণা 2টা উইকেট লৈছে, মহম্মদ সিৰাজ 1টা উইকেট আৰু ৰবীন্দ্ৰ জাদেজা 1টা উইকেট লৈছে। আৰু ৰবীন্দ্ৰ জাদেজা অলপমান এক্সপেঞ্চিভ হৈছে, 3.1 ৰান। যদি এক্সপেঞ্চিভ বুলি ক'ব নোৱাৰি, বাট বলিংটো 1টা উইকেটত সন্তুষ্ট হ'বলগীয়া হৈছে। বাকী শ্ৰীলংকাৰ হৈ 84 ৰান সোনাল দিনুচা আৰু ধনঞ্জয় দাস চিলভাৰ 59 ৰান বনাইছে। এই দুটাই 50ৰ ওপৰত বনাইছে, তাৰ বাহিৰে কোনেও কৰিব পৰা নাই, 50ও কৰিব পৰা নাই, যাৰ ফলত 206 ৰানত শ্ৰীলংকা টীম ধৰাশায়ী হৈ যায় আৰু মেচখন ইণ্ডিয়াই জিকি লয়। গতিকে এইখিনিয়ে আছিল আৰু মেচখন ইণ্ডিয়াই 165 ৰানৰ ব্যৱধানত জিকি লয়। আৰু এইখিনি আছিল চামাৰী ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ ফাৰ্ষ্ট টেষ্টৰ। আৰু ছেকেণ্ড টেষ্ট আহি আছে, ছেকেণ্ড টেষ্টৰ ওপৰতো কথা পাতিম। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব।